হাই বন্ধুসকল, আজি আমি আহিছোঁ গোবৰাদলৰ আপোনাৰ জহৰী পিতাৰ থানত আহিছোঁ। আপোনালোকে চাব পাৰে এইখন গেট, আমি গেটত সোমাম। আমাৰ এই গেটখন, এই গেটৰ পৰা অলপমান গেলে পাম। বলক আমি চাওঁ ভিতৰে কি আছে, কেনাৰ মন্দিৰটো। যাই আছোঁ আমি জহৰী পিতাৰ থান। গেটৰ ভিতৰ পৰা সোমাই আছোঁ। ভিতৰ পৰা সোমাই কিনে এনে ৰাস্তা ব্লক ৰাস্তা নতুনকৈ ভাল হৈছে কিজানি। ভাল ৰাস্তা ভাল আপোনালোকে আহিব পাৰে। এইটো চাইডে যাব লাগিব কিজানি, এইটো চাইডে যাব লাগিব। জহৰী পিতাৰ থান এইফালে যাওঁ আমি, এইটো দি অলপ আহি পালোঁ আমি জহৰী পিতাৰ থান। এখন মেইন গেটখন চাওক, এনেকুৱা ভিতৰত তালা মাৰা আছে নেকি, এনেকুৱা কিবা এনে লেখা আছে এইবিলাক। তো বলক আমি ভিতৰে যাওঁ, গেটৰ ভিতৰে যাই চাওঁ কি কি আছে। মোৰলৈ এইখান হৈছে এটা ইউটিউবাৰে, সৰু সুৰা ডাঙৰ নাই, সৰু সুৰা ইও ব্লগ বনাব আহিছে। মই ব্লগে বনাওঁ। আচলতে মোৰ ব্লগ বনাব ইচ্ছা নাছিল, কিন্তু ইয়াক দেখি আৰু জজ উঠি গ'ল, বনালোঁ আৰু। বলক ভিতৰে যাওঁ, বনাই থাকব লাগে আহক যাওঁ। খান্তিটো বাজি দিওঁ। চেণ্ডেল থৈ যাব লাগিব। তো ভিতৰে আহিলোঁ। ভিতৰে আহি কিনে এইটো আৰু এইবিলাক কিবা লেখাইছে দাতাসকল, এইবিলাক দাতাসকলৰ নাম, যিবিলাকে দাতা দিছে বহুত হেভি পইচাৰ। আৰু আপোনাৰ ইফালেও আছে, ইফালে এইবিলাক। এইটোৱে মেইন মন্দিৰটো। ভিতৰে যাম আমি। এনেকুৱা বলক, এইটো দুৱাৰমুখ নেকি, এইটোৰে আমি ভিতৰে সোমাই যাম। এইটো নহয় বোলে, এই সিফালে নেকি, নাজানো আৰু চাম আমি। অলপ ভিতৰে আহিছোঁ আমি। ইফালে যায়নে কোনখিনি দিবা। মেইন মন্দিৰটোৰ ভিতৰ এইটোৱে, এইখিনি এতিয়া তালা মাৰা আছে। পূজাৰী ক'ত বা গৈছে, চাব লাগিব আৰু পূজাৰীক বিচাৰিব লাগিব। এইফালে খালত দুটামান কিবা আছে, বলক দাউৰি চাই কি আছে দেখক আপোনাৰ। বলক, খালটো ভালে বনাইছে, ভাল লাগছে সেইখিনি, বহুত ভাল লাগছে। আপোনালোকে আহিব একবাৰ, ভাল লাগে। এইটো চেৰি আছে হয়নি, এইটো কিহৰ বা কৃষ্ণৰ, আপোনাৰ কৃষ্ণৰ যি ইয়াৰ সাপৰ মাথাৰ উঠি ডেন্স কৰিছিল, যি নাচিছিল, সেইটো দৃশ্য ইয়াতে দিছে। সেইটো চাওক, চাব পাৰে, ভাল বঢ়িয়া। এইখনৰ কিহৰ গেট বা, যাই চাওঁ কেনেহান, কি বা আছে ভিতৰে। কিবা আৰু মূৰ্তি আছে, তাল বজাই থকা, চব আপোনাক জুম কৰি দেখাইছোঁ। এইবিলাক একমাহান আছে মূৰ্তি। বলক, ইয়াত ৰভাঘৰ আৰু মঞ্চ বনাই থোৱা আছে, সেইটো চাই লওঁ। ধুনীয়াকৈ বনাইছে, খুব ধুনীয়াকৈ বনাইছে। এইটো বোলে ৰভাঘৰ আৰু মঞ্চ বোলে। বলক চাওঁ আমি। এইটো হৈছে ৰভাঘৰ আৰু মঞ্চ, চাওক আপোনালোকে। ইফালে পাহাৰি দেখাওঁ, এইখন হৈছে মঞ্চ, এইখন ইয়াতে মানে ফাংচন হয় নেকি, নাজানো কি বা। মঞ্চ আছে, ফাংচন হ'বই, এইটো আৰু দিব লগা কথা নাই। চাওক, এইটো এইখন হৈছে ফুল মঞ্চ, গোটেই মঞ্চখন চাওক, গোটেই মঞ্চখন। এতিয়া আমি মঞ্চৰ ওপৰত যাম, কেনে আনকি চাম ভিতৰে কেনে বা আছে। এইখন চাওক, লেখা আছে, আপোনালোকে চাওক। এই চেৰেদি উঠি যাওঁ মঞ্চৰ দি, বলক চাওঁ মঞ্চখন, ভালেই বঢ়িয়া। সিহঁতো চেৰেদি উঠি গৈছে, মই উঠি আহিছোঁ। ডেন্স বিহু হোম থিয়েটাৰ নাই নহয়, ডেন্স কৰিব পাৰিলোঁ হয়। আমি ইফালে যাম, এইকেইটা ৰাউণ্ড মাৰিম মঞ্চখনত, যাম এনেকৈ। আৰু শুনক, মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। আৰু শুনক, যোনে জহৰী পিতাৰ থান আহি পাইছে, আগতে আহি পাৱাখিনি প্লিজ কমেণ্টত জনাই দিব, কোনে আহি পাইছে দিয়ক।
বাপৰে চব দাতাই দাতা চব এতে ইমান চব দাতাৰ নাম লিখি দিছি ইমান দাতা মানে মন্দিৰটোৰ বহুত মানুহ ভাল পায় মানে মন্দিৰটো আহি কিনে আহি চাই ভাল পায় পৰিৱেশটো ভাল চব দাতা ইমান গোটেই দাতাৰ নাম লেখা আছে এইবিলাক তলতো চব এইবিলাক চব দাতাৰ নাম আৰু এইফালেও চব দাতা মুঠতে আৰু বহুত ভাল মানে ভাল লাগে মন্দিৰটো আহি ভাল লাগে আপোনালোক আহিব একবাৰ আহি কিনে দৰ্শন কৰি যাব আজি আমাৰ কিজানি মেইন মন্দিৰটোৰ ভিতৰে সোমাব পৰা সৌভাগ্য নহ'ব আৰু পূজাৰীটো নাই আৰু তালা মাৰা আছে দেখোন মন্দিৰটো বহুত পৰিষ্কাৰ পৰিষ্কাৰ মানে আৰু ক'ব লাগিব আৰু ভাল মানে মানুহবিলাকে বৰ পৰিষ্কাৰ কৰি ৰাখিছে মন্দিৰটো আৰু চব আপোনালোকে যদি শৌচ পেচাব লাগে না শৌচ পেচাব লাগে টেনশ্যন ল'ব নালাগে আৰু মানে বেলেগৰ ঘৰত যাব নালাগে ইয়াতে আছে মহিলাৰ বেলেগ এইটো মহিলাৰ বেলেগ পুৰুষৰ বেলেগ এইবিলাক টেনশ্যন ল'ব নালাগে ডাইৰেক্ট আহি কিনে ইয়াতে আৰু বহি গেলি হ'ল আৰু কিবা লাগিছে যদি প্ৰাইভেট বস্তু এইটো চক এইটো হৈছে মেইন মন্দিৰটোৰ কাৰ্যালয় চক হে বাপৰে কাৰ্যালয় বিল্ডিঙত চক একবাৰ বিল্ডিং মজা লাগছি কাৰ্যালয় বিল্ডিঙত বাপৰে ক'ব লাগিব চক এইটো চব নাই হিচাপ নিকাচ যিমান যি হয় চব এইটো বিল্ডিঙতে হয় এইটো কাৰ্যালয় এতিয়াও এটা মন্দিৰ আছে কিবা এইও তাতে মন্দিৰ এইটো কিহৰ মন্দিৰ বা নাজানো মই মানে পূজাৰীজনো নাই না এইটো চাকি জ্বলি আছে চক চাকি জ্বলি আছে পূজাৰীজনৰ থাকিলে কিছু কথা সুধিব পাৰে জানিব পাৰিলো নাই ন এতিয়া কি কৰে ইয়াৰে কাষৰ মানুহ এজনৰ লাগ পালো লাগ পাই এতিয়া সুধো কেনে মানে মন্দিৰটোৰ বিষয়ে অলপ ক'ব অলপ সুধো মই নুসুধো মই মন্দিৰটো মানে যিটো স্থাপিত চন ক'ব পাৰা মানে ন ইমান মোটামুটি শংকৰদেৱৰ আহাৰ দিনৰ এই বস্তুটো আৰু মুখে মুখে বাগৰি অহা কথাটো শংকৰদেৱ আহাৰ দিনৰ বুলি এতিয়া নতুনকৈ তাৰমানে এইবিলাক ঘৰ দুৱাৰ দেখিছে এইবিলাক কৰিব আজি মোটামুটি 20 বছৰমান হ'ল 20 বছৰৰ ভিতৰত সম্পূৰ্ণ ৰাইজৰ ধানেৰে ইয়াত যিমান বস্তু দেখিছে এইবিলাক চব ৰাইজৰ ধানৰ বস্তু এই মেইন মন্দিৰটো এই যি দেখিছে মন্দিৰটো এই মন্দিৰটো আপোনাৰ গণেশ তামুলী বুলি নলবাৰীৰ এজন মানুহে সম্পূৰ্ণ এই মন্দিৰটো দান দিছে আৰু তেখেতে লগতে এই সভাঘৰটোতো বহুত পইচা তেখেতে দান দিছে আৰু তেখেতে এই মন্দিৰ সদায় চাফা চুফা কৰাৰ কাৰণে তাৰমানে কি একজন মানুহক তাৰমানে 2500 কৰি মান্থলি দৰমহা দিয়ে তেখেতে আহি যান এই মন্দিৰটো সদায় চাফ চিকুণ দেখে সেইকাৰণে ইয়াতে তাৰমানে দৰমহা দিয়ে আচ্ছা মন্দিৰৰ মেইন বিশেষত্বটো কি বিশেষত্ব মানে ধৰক আমি ক'ব পাৰাত ইয়াতে তাৰমানে ৰাইজে মনৰ মানে যিয়ে তাৰমানে অসুবিধা নহওক কিবা এটা বেমাৰ হওক নাইবা যিকোনো অসুবিধাত একান্তভাৱে যদি এই গছডালৰ গুৰত যদি একান্ত মানে ভক্তিভাৱে সেৱা কৰে যে মোৰ এনেকুৱা এটা অসুবিধা হৈছিল এই অসুবিধাটো যেন ঈশ্বৰে দূৰ কৰি দিয়ে ঠিক মানে এনেধৰণৰ বস্তুটো চলি আছে আচ্ছা এইটো বাৰগোপালৰ এইটো বাৰগোপালৰ মন্দিৰ আচ্ছা সেই আৰু মাঘৰ 1 তাৰিখে ইয়াত মাঘৰ 1 তাৰিখে আপোনাৰ 108জন ল'ৰাক ঘৰখীয়া এটা অনুষ্ঠান কৰে বৰ চাব লগা অনুষ্ঠান এই অনুষ্ঠানটো চোৱাৰ কাৰণে গোটেই ধৰক মানে অসমৰ বুলি ক'ব পাৰি ইমূৰ পৰা সিমূৰলৈ মানে তিনিচুকীয়াৰ পৰা শদিয়ালৈ তাৰমানে প্ৰত্যেক জাগাৰে মানুহ ইয়াত সিদিনা তাৰমানে কম বেছি পৰিমাণে উপস্থিত হয় ইয়াতে মানে গোটেই যিমান ৰাইজ নহওক ইয়াতে যিমানে হাজাৰ ৰাইজ যিমান ৰাইজ নহওক প্ৰত্যেককে তাৰমানে খিচাৰি ভোগ খোৱাৰ ব্যৱস্থা কৰা হয় আৰু সেইমতে তাৰমানে মানুহবিলাকে খায় আৰু কিবা বেলেগ অনুষ্ঠানো পাতে নেকি বেলেগ অনুষ্ঠান মানে এখন ধৰ্মীয় সভা হয় এই ধৰ্মীয় সভাত মানে আপোনাৰ ডাঙৰ তাৰমানে ধৰ্মৰ বিষয় মানে প্ৰচাৰ কৰিব পৰা ব্যক্তিক ইয়াত নিমন্ত্ৰণ কৰা হয় বিশেষকৈ আপোনাৰ এই ডুমুৰীয়া সত্ৰৰ মথুৰা মোহন তালুকদাৰ বুলি এজন ভকত প্ৰতি বছৰে মানে কৃষ্ণৰ কিবা শতনাম পাঠ অনুষ্ঠানটি তেখেতে কৰে তো আপোনাক ধন্যবাদ জনাইছোঁ ভিডিঅ'টো এইখিনিয়ে ভিডিঅ'টো আমাৰ এইখিনিয়ে ক'লাক গোটেইখিনিয়ে কথা আমাৰ বয়সস্থ মানুহজনে ইয়াৰ কাষৰে ব্লগটো ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব যদি ভাল লাগিছে